সেভ দ্য চিলড্ৰেন নামৰ এটা NGOৰ উদ্যোগত চিপাঝাৰ সমষ্টিৰ বিষ্ণুপুৰৰ বানাকান্ত্ৰক সাহায্য প্ৰদান। বুঢ়া গাঁও পঞ্চায়তৰ অন্তৰ্গত হালধা নাওদিয়া দুৰদুৰীয়া বুঢ়াদৈ বিষ্ণুপুৰ আদি গাঁৱৰ প্ৰায় 5 শতাধিক লোকৰ মাজত সাহায্য প্ৰদান কৰে এই NGOটোৱে। চাউল 52 কেজি, মিঠাতেল ৰিফাইন 2 লিটাৰকৈ, দাইল মচুৰ মুগ 8 কেজি, ডাঙৰ খৰাহী তিৰপাল আদি প্ৰায় 7-8 হাজাৰ টকাৰ মূল্যৰ সামগ্ৰী যোগান ধৰে। এই NGOটোৰ এই কাৰ্যত সন্তোষ প্ৰকাশ কৰে অঞ্চলটোৰ ৰাইজে। বানপানীয়ে মে আৰু জুন মাহত সমান্তৰালভাৱে এটা মাহৰ ভিতৰতে দুটাকৈ বানপানীয়ে মানুহখিনিক সৰ্বহাৰা কৰি পেলাইছে। এই সৰ্বশ্ৰান্ত মানুহখিনিক সহায় কৰিবৰ কাৰণে পশ্চিম দৰঙৰ প্ৰায় 25খন গাঁৱক সামৰি ছেভ দ্য চিলড্ৰেন নামৰ অৰ্গেনাইজেশ্যন এটাই কাম কৰি আছে মে মাহৰ পৰাই। তেখেতসকলে 3টা পৰ্যায়ত কাম কৰিছে। প্ৰথমতে আমাৰ যিসকল মানুহ কেম্পত আছিলে সেই কেম্পত কিছু সামগ্ৰী প্ৰদান কৰিছিল। তাৰপিছত তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত সহায় কৰিবৰ কাৰণে কিছু এডুকেশ্যন মাধ্যমিক বিদ্যালয়ৰ বাকৰিত ছেভ দ্য চিলড্ৰেনৰ তৰফৰ পৰা ফ্লাড এফেক্টেড দুটাকৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ মাজত প্ৰায় 3টা আইটেমৰ 30 বিধ সামগ্ৰী বিতৰণ কৰি এই বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক যি সহায় সহযোগ কৰিছে তাত আমি ধন্য মানিছোঁ। আমি আশা ৰাখিছোঁ এইখিনিৰ জৰিয়তে আমাৰ এই মানুহখিনি যথেষ্ট উপকৃত হ'ব আৰু মই ছেভ দ্য চিলড্ৰেনক এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ আৰু ধন্যবাদ যাচিছোঁ। পৰা আছাম ফাড ৰিচৰ্চে আমাৰ ৰাইজক মানে দুটা সংহাৰী বানৰ পাছত যিখিনি সহায় কৰি আহিছে আজিলৈকে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই তেখেতসকলে আজিও আমাৰ 30টা আইটেম দি ৰাইজক যিখিনি সহায় সহযোগিতা আমাৰ লুকুন্দা বাকী ৰাইজক যিখিনি সহায় সহযোগিতা আগবঢ়াইছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমি পুনৰ এনেধৰণৰ কাম কৰি যাবলৈ তেওঁলোকক আমি